ক্লাছ 10ৰ ইংলিছ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা তোমালোকৰ কেৱল 4টাহে চেপ্টাৰ আহিব আৰু তাৰ মাজেদি এটা এইটো হৈছে এ কুৱেশ্যন অফ ট্ৰাষ্ট। ইয়াৰ বিষয়ে আজি আমি চামাৰি পঢ়িম। চামাৰি তাৰপিছত MCQ, যি তোমালোকৰ যোৱা বছৰ বা তাতকৈ আগত যিখিনি কুৱেশ্যনছ আহিছিলে এইটো চেপ্টাৰৰ পৰা সেইটোক চাই সেইটো মনত থৈ মই নতুনকৈ এটা MCQ বা ওৱান মাৰ্কছৰ কুৱেশ্যনছটো তৈয়াৰ কৰিছোঁ তোমালোকৰ কাৰণে এক্সামত একেবাৰে হেল্পফুল হ'ব। ভিডিঅ'টো একেবাৰে এণ্ডলৈ চাবা। চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। A Question of Trust by Victor Canning is a clever story by an honorable thief who gets outsmarted by a more cunning professional. এইটো যোনটো চেপ্টাৰটো আছে A Question of Trust, কোনে লিখিছিলে? ভিক্টৰ ক্যানিঙে। আৰু ইয়াত এজন অনাৰেবল থিফ, এজন চোৰ থাকে যিজনে, অনাৰেবল কি শব্দটো ইউজ কৰা হৈছে মানে এজন চোৰে বেলেগ এজন চোৰৰ কথাটো মানি লয় আৰু সেই কথা মানাৰ ৰিজাল্টটো কি হয় যে সি আউটস্মাৰ্ট হৈ যায় বেলেগ এজন চোৰৰ পৰা। ঠিক আছে। ফাৰ্ষ্ট সামারি অফ দ্য চ্যাপ্টার। দি প্রটাগনিস্ট মানে কি? যি কাহিনীটো মানে কাহিনীৰ মেইন হিৰোটো কোন হয় বা কাৰ বিষয়ে মানে কাহিনীটো ৰিভলভ ৰাউণ্ড হৈ আছে, কাৰ বিষয়ে আজুবাজুদি কাহিনীটো কোৱা হৈছে, সিহঁতৰ নাম হয় হৰেছ ডানবি। Horace Danby is a 50-year-old unmarried man who runs a successful lock-making business. Horace কোন আছিল? এজন 50 বছৰৰ মানুহ যি বিয়া পতা নাছিল আৰু সি কি কাম কৰে? সাকসেসফুল লক মেকিং বিজনেছ, এই তলা চাবি বনোৱা বিজনেছ এটা চলায়। টু এভৰিৱান ইন দি কমিউনিটি, য'ত সি থাকিছিলে বা যোন এৰিয়াত থাকিছিলে তাত, হি ইজ এ গুড অনেষ্ট চিটিজেন, ভাল আৰু এটা অনেষ্ট চিটিজেন হয়। বাট হি হেজ এ সিক্ৰেট, হৰেছ ডানবায়ৰ এটা সিক্ৰেট আছে। কি হয় সিক্ৰেটটো? হি ইজ এ থিফ, হৰেছ ডানবায় এজন থিফ হয়, এটা থিফ। হাউএভাৰ হি ইজন্ট আ টিপিকেল থিফ, কিন্তু ই এটা টিপিকেল মানে নৰ্মেল যেনেকে থিফ থাকে তেনেকে চোৰ নহয় বোলে। কিয়? হি অনলি ৰবছ ওৱান চেফ এভৰি ইয়াৰ। কিয়? অকল এবাৰহে চুৰ কৰে বোলে, এক বছৰত এবাৰে চুৰ কৰে। কিয় চুৰ কৰে? টু ফাণ্ড হিজ এক্সপেন্সিভ হবি অফ বাইং ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকছ। কিয় চুৰ কৰে? তাৰ হবি আছে বোলে, এক্সপেন্সিভ হবি, একেবাৰে বেছি পইচা লাগিবলগীয়া এক্সপেন্সিভ হবি। আৰু হবিটো কি হয়? কিতাপ কিনা, কিতাপ যি পাব পৰা ইজিলি পোৱা নাযায়, যি মানে একেবাৰে ৰেয়াৰ হয় আৰু যি বহুত এক্সপেন্সিভ হয়, মানে পইচা ক্ৰয় কৰিবলৈ কাৰণে পইচা বহুত বেছি লাগি যায়, তেনেকুৱা কিতাপ কিনা তাৰ হবি আছিলে বোলে। He plans his robberies meticulously and only targets the wealthy. সি কি কৰে? নিজৰ ৰবৰীটো মানে চুৰি কাণ্ডটো বছৰত যি একবাৰ কৰে, সি চুৰি কাণ্ডটো একেবাৰে ভালদৰে প্ৰিটিকুলাছলি প্লান কৰে। ঠিক আছে, ভালদৰে প্লান কৰে একদম ষ্টেপ বাই ষ্টেপ। তাৰপিছত কাক টাৰ্গেট কৰে? মানে চুৰটো কাৰ ঘৰত চুৰি কৰিব যায়? যিজনে বহুত ৱেলডি, মানে যাৰ ওচৰত বহুত পইচা থাকে। কিয়? তাকতো এক্সপেন্সিভ বুকছ কিনিবলৈ কাৰণে আৰু ৰেয়াৰ বুকছ কিনিবলৈ কাৰণে পইচা লাগি যায়, সেইকাৰণে। দ্য বিগ প্লান, যি ষ্টৰিটোৰ মানে কাহিনীটো যি বিগ প্লান আছে। শ্বৰ্ট অভাৰ গ্ৰাঞ্জ। হৰেছ স্পেন্ডছ 2 weeks studying শ্বৰ্ট অভাৰ গ্ৰাঞ্জ। গ্ৰাঞ্জ বুলি ক'ব পাৰি। শ্বৰ্ট অভাৰ গ্ৰাঞ্জটো কি হয়? এ হাউচ হি ইণ্টেন্ডছ টু ৰব, মানে ঘৰৰ নাম, ঘৰৰ যেনেকে আমাৰ ভৱন থাকে ন, কিবা কিবি ভৱন থাকে, তেনেকুৱা কুটিৰ বা কিবা তেনেকুৱা থাকে, তেনেকুৱা সেই ঘৰটোৰ নামটো আছিলে শ্বৰ্ট অভাৰ গ্ৰাঞ্জে। তাত কি কৰে? হৰেছে 2 সপ্তাহ ধৰি ষ্টাডি কৰে, তাক মানে ভালদৰে চাই লয়, মানে ঘৰটো কি, ঘৰটো মানে এন্ট্ৰি ক'ত হয়, এক্সিট ক'ত হয় আৰু ক'ত ৱায়াৰিং আছে, চব চাই লয়। ঠিক আছে। হি লাৰ্ণছ এভৰিথিং। দ্য ফেমিলি ইজ ইন লণ্ডন, দ্য চাৰ্ভেণ্টছ আৰ এট দি মুভিজ। মানে সি এই 2 সপ্তাহ ধৰি কি শিকে? ঘৰৰ কি ষ্টাডি কৰে ঘৰৰ বিষয়ে? ডেট তাৰ ঘৰত যি মানুহবিলাক আছে সেই মানুহবিলাক লণ্ডনত আছিলে বোলে। ঠিক আছে, মানে ঘৰৰ পৰা আউট অফ দি টাউন আছে। আৰু দ্য চাৰ্ভেণ্টছ আৰ এট দি মুভিজ, তাত ঘৰত যি চাৰ্ভেণ্টছে কাম কৰে, ঘৰত কাম কৰা মানুহবিলাকে মুভিজত মানে চিনেমা চাবলৈ গৈছে বোলে।
দি ৱায়াৰিং অফ দি হাউচ, মানে ক'ৰ পৰা কেনেকে ৱায়াৰিং আহিছে, ক'ৰ পৰা লাইট আহি আছে, ক'ৰ পৰা কি আহি আছে, এইচব চাব লাগিব ন চুৰি কৰিবলৈ যাবলৈ কাৰণে। মেটিকুলাছলি প্লান কৰে যে এণ্ড দ্য লোকেশ্যন অফ দি চেফ হিডেন বিহাইণ্ড দি পেইণ্টিং ইন দি ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুম যি আছিলে, ড্ৰয়িং ৰুম মানে যেনেকে চিটিং ৰুম থাকে আমাৰ, বহি কিনে য'ত গেষ্ট আহিলে বহে, চাহ তাহ খায়, তেনেকুৱা ড্ৰয়িং ৰুমৰ পেইন্টিং আছিলে, দেৱালত এটা পেইন্টিং আছে, তাৰ পিছত এটা চেফ আছে বোলে। চেফ কি হয়? এটা তিজৰি যেনেকুৱা, ঠিক আছে। তিজৰিটো মানে ভালদৰে সি কি কৰি লৈছে, ষ্টাডি কৰি লৈছে, মানে ক'ৰ পৰা আহে, তিজৰিটো কেনেকে খুলিব পাৰি, কি কৰিব পাৰি, চব ষ্টাডি কৰি লৈছে 2 সপ্তাহ ধৰি। হি ইভেন নোজ দি নেম অফ দি হাউচ হোল্ড ডগ, মানে ঘৰত যি এটা কুকুৰ আছিলে তাৰো নাম জানে। কুকুৰটোৰ নামটো কি? শ্বেৰী। দ্য আনএক্সপেক্টেড এনকাউন্টাৰ, কি হয় যে সেই ঘৰত যেতিয়া চুৰি কৰিবলৈ যায় হৰেছে, তেতিয়া তাত কোনোবা এজন লগ পায়। সেইটো কি হয়? আনএক্সপেক্টেড, মানে সি এক্সপেক্ট কৰা নাছিলে, তাত মানে সি আগৰ পৰা ভাবি থোৱা নাছিলে যে তেনেকুৱা কোনো এজন লগ পাম বুলি তাত, কিন্তু লগ পাই যায়। সেইটো হ'ল আনএক্সপেক্টেড এনকাউন্টাৰ। এনকাউন্টাৰ মানে লগ পাই যোৱা বা সন্মুখী হৈ যোৱা। while Horace is working on the safe, কাম কৰা নহয়, এইটো মানে চেফটো খুলিবলৈ কাৰণে, এইটো তিজোৰিটো যোনটো আছে সেইটো খুলিবলৈ কাৰণে খুলি আছিলে, তেতিয়া he starts sneezing due to hay fever caused by flowers in the room. ৰুমত ফ্লাৱাৰ্ছ থোৱা আছিলে আৰু এইটো ফ্লাৱাৰ কাৰণে তাক হে ফিভাৰ হৈ গ'ল। হে ফিভাৰ মানে কি হয়? হে ফিভাৰ মানে যেনেকুৱা এলাৰ্জি কিবা হৈ কিনে যেনেকে এইটো স্নিজ কৰিব ধৰে, বা সেই ফ্লাৱাৰ্ছ আছিলে, তাত ফ্লাৱাৰ্ছ আছে মানে ফ্লাৱাৰ্ছৰ পলেন থাকে। পলেন মানে যে ফ্লাৱাৰ্ছৰ এই মাজত যি হালধীয়া হালধীয়াকে পাউডাৰৰ নিচিনা থাকে, কি মন কৰিছেনে নাই? চাবা ফ্লাৱাৰ তেনেকুৱা পলেন, তাক পলেন বুলি কয়। POLLEN, পলেন গ্ৰেইন, বুলি কোৱা ইংলিছত, ঠিক আছে। তেনেকুৱা সেইটো যেতিয়া ই স্নৰ্ট কৰি লৈছে, যেতিয়া মানে নাকৰ ভিতৰত গৈছিলে তাৰ হৰেছৰ, ই তাক স্নিজ কৰিবলৈ ধৰিছে। ছাডেনলি আ কোৱাইট ভইচ স্পীক্স টু হিম, ঠিক আছে। এই লাহেকে এটা মাত শুনি পায় সি। এ য়ং বিউটিফুল লেডি ড্ৰেছড ইন ৰেড এপিয়াৰ্ছ, এজনী ধুনীয়া মাইকী মানুহ, লেডি, আৰু কেনেকে কাপোৰটো পিন্ধি আছিলে? ৰেড কালাৰৰ এটা কাপোৰ পিন্ধি আছিলে। শ্বি acts like the owner of the house and tells Horace that she caught him red-handed, ঠিক আছে। এই মাইকী মানুহজনী যি মানে একেবাৰে লাহেকে বাদ দি আছিলে, তাই ৰেড ড্ৰেছত আছিলে আৰু বিউটিফুল, ধুনীয়া দেখিবলৈ কাৰণে। আৰু তাই কি কৰিলে? শ্বি acts like the owner of the house, মানে ঘৰৰ মালিকনীৰ নিচিনা তাক মানে যেনেকে হৰেছৰ লগত যি ধৰণে তাই কথা পাতিলে, সেই মালিকনীৰ নিচিনা কথা পাতিলে। এণ্ড টেলছ হৰেছ that she caught him red-handed, তাক চুৰি কৰা অৱস্থাত ধৰি লয় বুলি কয়। She treats him with a firm but kind authority, ঠিক আছে। এতিয়া তাইতো ঘৰৰ মালিকনী বুলি কৈ আছে, নিজকে চিনাক্ত দি আছে। নিজেতো মানে নিজৰ ঘৰতো এটা অথৰিটি থাকে ন, নিজৰ ঘৰত বেলেগ কোনোবা এজন আহি কিনে চুৰ কৰি আছে, তেতিয়া তাই একেবাৰে অথৰিটি দি মাত মাতে। হৰেছ টেৰিফাইড অফ গোয়িং টু প্ৰিজন, হৰেছে কি হৈ গ'ল? ভয় লাগি গ'ল। যেতিয়া মালিকনীটো মানে তাক ধৰি লৈ ৰেড হেণ্ডেড ধৰি লৈছে, তেতিয়া হৰেছে ভয় কৰিছে যে মই যে এতিয়া জেলত যাব লাগিব বুলি। বেগছ হাৰ টু লেট হিম গো, এতিয়া হৰেছে কি কৰে? বেগ কৰে, মানে ভিক্ষা মাঙে যে মোক যাবলৈ দিয়ক, মোক এৰি দিয়ক বুলি। তেতিয়া দ্য লেডি agrees on one condition, এটাহে কণ্ডিশ্যনত, এটাহে চৰ্তত ই মানে যাবলৈ দিব, লেডিজনীয়ে হৰেছক যাবলৈ দিব। She claims she forgot the numbers to open the safe and needs her jewels for a party that night. এই যিজনী আছিলে ৰেড কালাৰৰ ড্ৰেছত, কি কয় হৰেছক যে মই সেইটো চেফৰ, সেইটো তিজোৰিটোৰ এই নাম্বাৰটো থাকে ন তিজোৰি খুলিবলৈ কাৰণে, গডৰেজ বহুত আছে আমাৰ ওচৰত, হয় নে নহয়? তেনেকুৱা সেইটো চেফটোত নাম্বাৰ থাকে, সেই নাম্বাৰটো মানে পিন কোডটো পাহৰি গ'ল বোলে। নাম্বাৰটো অপেন দি চেফ, মানে পিন কোড যোনটো পাছৱৰ্ডটো খুলিবলৈ থাকে সেইটো পাহৰি গ'ল বোলে। আৰু সেই মাইকী মানুহজনীক কি বোলে? জুৱেল লাগে, তাৰ ভিতৰত যোন গহনা পাত আছিলে সেইটো লাগে বোলে। আৰু গহনা পাত কৰিবন 1500 পাউণ্ডৰ আছিলে।
সেই সেফৰ ভিতৰত। তো সেইটো লাগে বোলে পাৰ্টিত পিন্ধি যাবলৈ কাৰণে। শ্বি আস্কছ হৰেছ টু ব্ৰেক অপেন দ্য সেফ ফৰ হাৰ। তাই কি কয়, তই এই সেফটো মোৰ কাৰণে খুলি দিবি বুলি তেনেকুৱা এটা চৰ্ত থয়। দ্য টুইষ্ট, এতিয়া কাহানীত কি মানে টুইষ্টটো আহিব। গ্ৰেটফুল ফৰ হিজ ফ্ৰীডম, মানে কি হয়, হৰেশ মালিকনীজনী যে ক'লে যে তাই হৰেশক যে যদি তই ছেফটো খুলি দিবি আৰু সেই জুৱেলছটো যদি মোক দি দিবি পিন্ধিবলৈ কাৰণে আজি ৰাতি পাৰ্টিৰ কাৰণে, তেতিয়া মই তোক যাবলৈ দিম, এৰি দিম, মানে প্ৰিজনত জেলত নপঠিয়াম বুলি। হৰেশে ভাবিলে যে মোকতো এতিয়া এৰি দিব, সেইকাৰণে সি একেবাৰে গৈ কিনে ছেফটো খুলি দিয়ে। হৰেশ opens the safe without wearing his gloves, মানে যি চুৰবিলাকে যেনেকে হাতত গ্লভছ পিন্ধে, বিকজ হাতৰ ফিংগাৰপ্ৰিণ্টছটো থাকি যাব যে, সেইকাৰণে সেই গ্লভছটো পিন্ধিবলৈ পাহৰিলে হৰেশে, আৰু গৈ কিনে ছেফটো খুলি দিলে। এণ্ড হেণ্ডছ হাৰ দি জুৱেলছ, ছেফটো খুলি কি কয়, তাৰ ভিতৰৰ পৰা জুৱেলছ যিখিনি গহনা পাতটো ওলাই কিনে মাইকী মানুহক দি দিয়ে। 2 days later, 2 দিনৰ পাছত, হৰেশ ইজ এৰেষ্টেড, হৰেশ কি হয়, হৰেশক এৰেষ্ট কৰি লোৱা হয়। ঠিক আছে, পুলিচে হৰেশক ধৰি কিনে জেলত লৈ যোৱা হয়। কিয়? হিজ ফিংগাৰ প্ৰিণ্টছ ৱাৰ ফাউণ্ড অল অভাৰ দি ড্ৰয়িং ৰুম য'ত ছেফটো আছিলে, তাত তাৰ ফিংগাৰ প্ৰিণ্টটো পোৱা গ'ল, য'তে ত'তে ফিংগাৰ প্ৰিণ্টটো পোৱা গ'ল। কিয়? গ্লভছটো পাহৰি গ'ল ছেফটো খুলিবলৈ কাৰণে। ই যে লেডিজনী যে তাক কৈছিলে যে যদি ছেফটো খুলি দিবি মই তোক যাবলৈ দিম বুলি, সেইকাৰণে সি গ্লভছটো নিপিন্ধাকে বেয়াৰ হেণ্ড, মানে খালী হাতেদি গৈ কিনে গোটেই ছেফটো খুলিলে আৰু ড্ৰয়িং ৰুমত য'তে ত'তে তাৰ হাতৰ ফিংগাৰ প্ৰিণ্টছটো থাকি গ'ল। The real owner of the house, a 60-year-old woman, reveals that the story of the young wife was a lie. ঠিক আছে, এই ঘৰৰ আচল মালিকনীজনীটো এজন 60 বছৰৰ এজন মহিলা আছিল, আৰু তাই কয় যে এই যি ৰেড কালাৰৰ কাপোৰ পিন্ধি কিনে যিজনী ছোৱালী মানুহ আহি কিনে, মাইকী মানুহ আহি কিনে হৰেশক কৈছিলে যে মই এই ঘৰ মালিকনী আৰু ছেফটো খুলি কিনে মোক দিবি, তাৰ জুৱেলছ খিনি মোক ওলাই কিনে দিবি, সেইটো গোটেই ষ্টৰিটোৱে এটা কি বোলে মিছা ষ্টৰি বোলে, মিছলীয়া ষ্টৰি। দ্য লেডি ইন দি ৰেড ড্ৰেছ ৱাজ একচুৱেলি আনাদাৰ থিফ, যি লেডি আছিলে সেই ৰেড ড্ৰেছত, তাই আৰু এজনী চুৰে আছিলে যি ঘৰত সোমাই আহিছিলে, who had tricked Horace into doing hard work for her while she walked away with the jewel. এই যোন ৰঙা ড্ৰেছত পিন্ধা মাইকী মানুহ যিজনে নিজকে মালিকনী বুলি কৈছিলে, তাইও নিজে এজন চোৰ আছিলে, আৰু তাই আহি কিনে হৰেশক ক'লে মই এই ঘৰৰ মালিকনী, আৰু তোক মই যদি প্ৰিজনত নপঠিয়াম, তেতিয়া তই কি বোলে ছেফটো খুলি কিনে মোক জুৱেলছটো দি দিব লাগিব। আৰু হৰেশে মালিকনীৰ কথাটো মানি ললে আৰু ছেফটো খুলি কিনে দি দিলে, কিন্তু তাই নিজে এজন চোৰ আছিলে, আৰু তাই কি কৰিলে, হৰেশক আউটস্মাৰ্ট কৰিলে। নিজৰ বুদ্ধি লগাই কিনে হৰেশক কামটো কৰিবলৈ দিলে আৰু নিজে জুৱেলছটো লৈ কিনে পলাই গ'ল। Question number 1, who is the author of the story? এইটো হ'ল ভিক্টৰ ক্যানিং, ইজি আছিলে। Number 2, what was Horace Dunbar's profession? কি প্ৰফেশনটো আছিলে? He was a maker of locks, মানে চাবি তলা বনাইছিলে। Number 3 question, how old was Horace Dunbar? Horace Dunbar কিমান বছৰ বা কিমান এজ আছিল? He was about 50 years old. Horace Dunbar 50 years old আছিলে। Question number 4, why did Horace Dunbar rob a safe everywhere? Horace Dunbar safe কিয় বছৰৰ একবাৰকৈ কিয় চুৰ কৰিছিলে বছৰত? এনসাৰটো হৈছে টু বাই ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকছ। কি ৰেয়াৰ, একেবাৰে পাব পৰা নাই তেনেকুৱা কিতাপ, আৰু এক্সপেন্সিভ, একেবাৰে ক্ৰয় কৰিবলৈ কাৰণে বহুত বেছি দামী কিতাপ। এইটো কুৱেশ্যন নম্বৰ 5 হ'ব। হোৱাট ৱাজ দি নেম অফ দি হাউচ হৰেছ ডানবাই প্লান টু ৰব? এই ঘৰৰ নামটো কি আছিলে? শৰ্টঅভাৰ গ্ৰাজ। Question number 6, where was the family of the house when the robbery took place? ঘৰৰ ফ্যামিলি ক'ত আছিলে যেতিয়া ৰবাৰী took place? ঘৰৰ ফ্যামিলিটো লণ্ডনত আছিলে। Question number 7, what was the name of the dog at Shotover Garage? কুকুৰটোৰ নামটো কি আছিলে? Sherry. Question number 8, from what disease did Horace Dunbar suffer? Horace Dunbar কি ডিজিজ সাফার করেছিল? এটা কি জ্বর হয়েছিল, হে ফিভার, এইটো হল অ্যান্সার, হে ফিভার।
Question number 9. Where was the safe hidden in the house? Safe to ক'ত আছিলে? It was hidden behind a poor painting in the drawing room. Drawing room যি পেইন্টিং আছিলে তাৰ পিছত এইটো লুকাই থোৱা আছিলে safe to. Question number 10. What was the worth of jewels in the safe? এই যোনটো চেফত তিজোৰিটো যোনটো জুৱেলাৰী বিলাক আছিলে যি গহনা পাত আছিলে এইটো তাৰ কিমান দাম আছিলে? এইটো আছিলে about 15,000 pound. 15,000 pound. Question number 11. Who appeared in the doorway while Horace was opening the safe? Horace Dunbar যেতিয়া safe to খুলি আছিলে তেতিয়া কোনে আহিলে তাৰ এইটো ৰুমত? Answer হ'ব a young lady, beautiful lady dressed in red. ৰঙা কাপোৰ পিন্ধা ধুনীয়া এজনী young ছোৱালী মাইকী মানুহ. Question number 12. Who did Horace think the lady in red was? এই ৰঙা কাপোৰ পিন্ধি থকা মাইকী মানুহটো কোন বুলি হৰেছে ভাবি ধৰিলে? Answer. He thought she was the wife of the owner of the house. ঠিক আছে, ঘৰৰ মালিকনী বুলি ভাবিলে. Question number 13. Why did Horace take off his gloves? Horace হাতৰ গ্লাভছটো কিয় খুলি ললে? Answer. To give the lady his cigarette lighter. যেতিয়া ঘৰৰ ভিতৰত এই মাইকী মানুহটো আহে তেতিয়া মাইকী মানুহে চিগাৰেটৰ লাইটাৰ খোজে, তেতিয়া চিগাৰেটৰ লাইটাৰ দিবলৈ কাৰণে হৰেছে নিজৰ গ্লাভছ যি পিন্ধি থকা থাকে সেইটো খুলি দিয়ে. Question number 14. What did the lady ask Horace to do for her? লেডিয়ে এই ৰঙা কাপোৰ পিন্ধি থকা মাইকী মানুহে হৰেছক কি কৰিবলৈ ক'লে? She asked him to open the safe as she had forgotten the numbers. তাই যে নাম্বাৰটো চেফৰ পাছৱৰ্ডটো পাহৰি গৈছে সেইকাৰণে হৰেছক ক'লে তই চেফটো মোৰ কাৰণে ভাঙি কিনি খুলি দে বুলি. Question number 15. Why was Horace arrested 3 days later? Because his fingerprints were all over the safe. হৰেছক কিয় এৰেষ্ট কৰা হ'ল? Because তাৰ fingerprintsটো চেফত পোৱা গ'ল. Question number 16. Who was the real owner of Shotover Grange? Shotover Grange real owner মানে আচলতে মালিকটো কোন আছিলে? মালিক বা মালিকনী কোন আছিলে? মালিকনীটো কোন আছিলে? A 60-year-old with gray hair. এই বগাকে চুলি হৈ থকা 60 বছৰৰ বুঢ়ী এজনী মাইকী মানুহ আছিলে. Question number 17. What job did Horace get in prison? Horace প্ৰিজনত কি কাম কৰিলে? Assistant librarian. ঠিক আছে, assistant librarian ৰ কাম ই জেলত পালে. Question number 18. Why did Horace get angry now? Horace কিয় খং উঠিল? Answer. When anyone talks about honor among thieves. যেতিয়া এজন চোৰৰ বেলেগ এজন চোৰৰ ওপৰত যেতিয়া অনাৰ এইটো বিশ্বাস এসবৰ কথা যেতিয়া পাতে তেতিয়া হৰেছে খঙাই যায়. Question number 19. How many assistants did Horace have in his business? যি তলাচাবি বনাই আছিলে যে বিজনেছ আছিলে তাৰ হৰেছৰ তাত কেইজন এচিষ্টেণ্ট আছিলে বোলে? 2জন এচিষ্টেণ্ট আছিলে তাত. 2 assistants. Question number 20. Final question. What did the lady in red do with the jewels? এই জুৱেলছ খিনি যি হৰেছে হাতত দি দিছিলে ৰঙা কাপোৰ পিন্ধি থকা মাইকী মানুহজনীয়ে তাই জুৱেলছৰ লগত কি কৰিলে বোলে? She took them and escaped as she was also a thief. তাই নিজে এই জুৱেলছটো লৈ কিনে তাই পলাই গ'ল. এস্কেপ মানে পলাই গ'ল. কিয়? তাই নিজে এজনী চোৰ আছিলে. এইটো হৈ গ'ল তোমালোকৰ এই কুৱেশ্যন অফ ট্ৰাষ্টৰ সামাৰী আৰু short answer questions. এই 20টা কুৱেশ্যন পঢ়ি যাবা, এক্সামত 100% আহিব ইয়াৰ পৰা. ভিডিঅ'টো নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা. ঠিক আছে, বেষ্ট অফ লাক. থেংক ইউ.